হাই বন্ধুসকল, আপোনালোকক আমাৰ আছামিজ ৰিমিক্স চেনেললৈ স্বাগতম জনালোঁ। ক'বলৈ বিচাৰিছোঁ যে ক্লাছ 10 পাছৰ জব ওলাইছে আপোনালোকৰ বাবে এটা সুন্দৰ এটা কথা বুলি ক'ব লাগিব, এটা সুন্দৰ নিউজ বুলি ক'ব লাগিব। তো জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, কম্পিউটাৰ এছিষ্টেণ্ট, এনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু এনফৰ্চমেণ্ট চেকাৰ গোটেইকেইটা পষ্ট। এতিয়া আপোনালোকে এটা কথা হৈছে যে আপোনালোকে গোটেই ভিডিঅ'টো কমপ্লিট চাওক। বহুতে আধাতে চাই কমেণ্ট কৰে আৰু ভিডিঅ'টোত থকা কথাখিনিকে আকৌ সোধে কিছুমানে। চবকে বুলি কোৱা নাই, মই সকলোকে বুলি কোৱা নাই। যিসকলে কিছুমানে অলপ বেলেগকৈ সোধে কুৱেশ্যনবিলাক, সেইবিলাক ভাল লাগে। বাট ভিডিঅ'টোত থকা কথাখিনি সুধিলে এনেকুৱা যেন লাগে আপোনালোকে ভিডিঅ'টো কমপ্লিট চোৱা নাই আৰু এনেই জাষ্ট মানে ক্লিক কৰি কমেণ্টটো এনেই দি দিয়ে আৰু মানে ঘপককৈ যে মানে যিটো ভিডিঅ'টোতে থাকে সেইটোকে আকৌ কমেণ্টত দি দিয়ে। তো তেনেকুৱা নকৰিব, গতিকে ভিডিঅ'টো কমপ্লিট চাওক। এতিয়া চাওক, জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে মানে গ্ৰেজুৱেশ্যন লাগে, ষ্টেন'গ্ৰাফাৰ কাৰণেও গ্ৰেজুৱেশ্যন লাগে, কম্পিউটাৰ কাৰণেও গ্ৰেজুৱেশ্যন লাগে আৰু এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ কাৰণে লাগে আপোনালোকৰ ক্লাছ 12 পাছ আৰু এনফৰ্চমেণ্ট চেকাৰৰ কাৰণে লাগে ক্লাছ 10 পাছ। এতিয়া চাওক, প্ৰথমটো পষ্ট হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্টৰ, যিটো হেড কোৱাৰ্টাৰত হ'ব। হেড কোৱাৰ্টাৰ পষ্ট জুনিয়ৰ এছিষ্টেণ্টৰ নম্বৰ অফ পষ্ট আছে টোটেল 9টা পষ্ট, য'ত OBC আৰু MOBC ইয়াত 9 বুলি লিখা আছে। বাই মিষ্টেকেন এইটো 9 লিখা হ'ল। এইটো আছিলে 2টা পষ্ট আৰু আনৰিজাৰ্ভৰ বাবে 7টা পষ্ট। আনৰিজাৰ্ভৰ বাবে 7টা, OBC আৰু MOBCৰ বাবে 2টা। 7টা আৰু 2টা কিমান হ'ল? 9টা পষ্ট টোটেল। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটো হৈ গ'ল বেচেলৰ ডিগ্ৰী লাগিব, এনি বেচেলৰ ডিগ্ৰী। যিকোনো আপুনি গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব, যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা মানে যিকোনো এখন কলেজৰ পৰা আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'লেই হ'ব, বাট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ হ'ব লাগিব। 2 নম্বৰ পষ্ট হৈ গ'ল জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট। আগৰটো আছিলে হেড কোৱাৰ্টাৰৰ, এতিয়াতো হৈ গ'ল ডিষ্ট্ৰিক্ট। ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ বাবে আছে 14টা আৰু OBC আৰু MOBCৰ বাবে আছে টোটেল 12টা। 14টা যোগ 12টা কিমান হ'ল? 26টা পষ্ট। টোটেল পষ্ট হৈ গ'ল 26টা, য'ত আপোনালোকৰ OBC আছে 12টা, আগৰ পৰা কৈছোঁ, আৰু আনৰিজাৰ্ভ আছে 14টা। ইয়াতো আপোনালোকৰ এডুকেশ্যন যিটো কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী হ'ব লাগিব। মানে আপোনালোকে BA পাছ কৰা হওক, BCom পাছ কৰা হওক, BSc পাছ কৰা হওক, লাগিলে BCA কৰা হওক, লাগিলে যি হওক, লাগিলে কোনোবাই BTech কৰা হ'লেও হ'ব, কিন্তু বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু তাৰ ইকুইভেলেণ্ট হ'ব পাৰে। ধৰিব পাৰিছে? 2 নম্বৰ পষ্টটো হৈ গ'ল। আৰু 3 নম্বৰ পষ্টটো হৈ গ'ল ষ্টেন'গ্ৰাফাৰ পষ্ট। কোনোবাই ITI টো ষ্টেন'গ্ৰাফাৰ পঢ়ে, সেইসকলেও, যিসকলে ITI কৰি ৰাখিছে সেইসকলৰ বাবে স্পেচিয়েলকৈ ওলোৱা নাই। এইটো গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব। ষ্টেন'গ্ৰাফাৰ কোনোবাই শিকি নথকা হ'লেও হ'ব। মানে যিসকলে ITI ষ্টেন'গ্ৰাফাৰ কৰি ৰাখিছে সেইসকলৰ এইটো পষ্ট নহয়, এইটো গ্ৰেজুৱেশ্যন লেভেলৰ ষ্টেন'গ্ৰাফাৰ পষ্ট হয়। গতিকে এইটো গ্ৰেজুৱেশ্যনে লাগিব। ইয়াত যিটো পষ্ট আছে সেই পষ্টটো মাত্ৰ এটাই আছে আৰু এইটো কমপ্লিটলি আনৰিজাৰ্ভ পষ্ট হয়। কমপ্লিটলি আনৰিজাৰ্ভ, অৰ্থাৎ জেনেৰেল বুলি মানে কৰিব লাগিব। কোনোবা যদি আছে গ্ৰেজুৱেশ্যন কৰা আৰু সেইসকলে ভাবিছে যে মই OBC হিচাপে দিম বুলি ষ্টেন'গ্ৰাফাৰ পষ্টটোত, তেতিয়াহ'লে OBC হিচাপে দিব নোৱাৰিব। আপোনালোকে এজ এ জেনেৰেল বুলি এপ্লাই কৰিব লাগিব। লাগিলে SC ST সকলৰ বাবে ইয়াত কোনো ধৰণৰ নাই। SC ST সকলে প্ৰতিটো পষ্টতে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে এজ এ জেনেৰেল বুলি দিব লাগিব। এইটো হৈ গ'ল আপোনাৰ বেচেলৰ ডিগ্ৰী পষ্ট। 4 নম্বৰ হৈ গ'ল আপোনাৰ কম্পিউটাৰ। কম্পিউটাৰৰ কাৰণেও এটা পষ্টে আছে আৰু ইয়াতো বেচেলৰ ডিগ্ৰী লাগিব। লাগিলে BSc, BA, BCom, BCA, BTech যি কৰা হওক বা BE যিয়ে কৰা নহওক, মুঠতে বেচেলৰ ডিগ্ৰী লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। 4 নম্বৰ পষ্ট। 5 নম্বৰ পষ্ট হৈ গ'ল এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ। ইয়াৰ কাৰণে লাগিব 12 পাছ। ঠিক আছে, মই আকৌ এবাৰ কৈছোঁ কি লাগিব? হাই ছেকেণ্ডেৰী পাছ, HSSLC পাছ হ'ব লাগিব, অৰ্থাৎ 10+2 নহ'লে ইণ্টাৰমিডিয়েট। যিকোনো এখন ৰিকগনাইজ বৰ্ডৰ পৰা হ'ব লাগিব। আৰু আপোনালোকে ইয়াত যিটো পষ্ট আছে সেই পষ্টটো 8টা পষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত আনৰিজাৰ্ভ অৰ্থাৎ এজ এ জেনেৰেল কেটেগৰী হিচাপে ইয়াত 3টা পষ্ট আছে। ইয়াত আপোনালোকৰ ST সকলৰ বাবে এটা সুবিধা দিছে, ST প্লেনসকলৰ বাবে। ST প্লেনৰ বাবে STP অৰ্থাৎ ST প্লেনৰ বাবে এটা পষ্ট আছে, আৰু OBC আৰু MOBC সকলৰ বাবে 4টা পষ্ট আছে। টোটেল 4টা যোগ 1 5টা, 5টা যোগ 3টা 8টা, টোটেল পষ্ট আছে 8টা। ঠিক আছে, যিসকলে মানে ধৰি লওক ST বা ST হিল বা যিসকল SC চিডিউল কাষ্ট, সেইসকলে আনৰিজাৰ্ভ হিচাপে এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে হৈ গ'ল 8টা পষ্ট, আৰু টোটেল আপোনালোকে যিটো কোৱালিফিকেশ্যন লাগিব, কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী পাছ লাগিব। 6 নম্বৰ পষ্টটো হৈ গ'ল এনফৰ্চমেণ্ট চেকাৰ। এইটো হৈ গ'ল বহুত এটা মহত্বপূৰ্ণ পষ্ট। বহুতে ক্লাছ 10 পাছৰ কিবা জব ওলাইছিলে নেকি সুধি আছিল, আৰু সেইসকলৰ বাবে এইটো এটা মহত্বপূৰ্ণ পষ্ট বুলি ক'ব লাগিব। টোটেল পষ্ট আছে 8টা, ছেইম এজ এ মানে হাই ছেকেণ্ডেৰী পাছৰ নিচিনা, আৰু য'ত আপোনালোকৰ 8টা পষ্টৰ ভিতৰত আনৰিজাৰ্ভ হৈ গ'ল 3টা। ST প্লেন অৰ্থাৎ ST প্লেন হৈ গ'ল এটা,
OBC আৰু MOBC হৈ গ'ল আপোনালোকৰ 4টা, অৰ্থাৎ OBC আৰু MOBC সকলে 4টা, ST প্লেনৰ বাবে 1টা আৰু আন ৰিজাৰ্ভৰ বাবে 3টা, টোটেল হৈ গ'ল 8টা পোষ্ট। আৰু এই 8টা পোষ্টত মাত্ৰ ক্লাছ 10 পাছ হ'লে হ'ব, মানে HSLC অৰ্থাৎ হাই স্কুল লিভিং চাৰ্টিফিকেট, অকল চাৰ্টিফিকেটখন আপোনালোকৰ থাকিলেই হ'ব আৰু আপোনালোকে ডাইৰেক্টলি ইয়াত এপ্লাই কৰিব পাৰিব, এনফৰ্চমেণ্ট চেকাৰ। ঠিক আছে, এতিয়া চাওক আমি ইয়াত যিটো এজ লিমিটটো আমাৰ কিমান দিছে, এজ লিমিটটো হৈ গ'ল 18 বছৰ মিনিমাম দিছে আৰু মেক্সিমাম দিছে 43 বছৰ, অৰ্থাৎ 43 ইয়াৰ্ছলৈকে আপোনালোকক দিছে। আৰু কিছুমানক ৰিলেক্সেশ্যন দিছে, যিসকলে চিডিউল কাষ্ট বা চিডিউল ট্ৰাইব, মানে যিসকল ইয়াত আছে বা চিডিউল ট্ৰাইবৰ যেতিয়া পষ্ট ওলাইছে ইয়াত এটা আপোনালোকে দেখিলে চিডিউল ট্ৰাইবৰ প্লেনৰ কাৰণে ওলাইছে, সেইসকলক 5 বছৰ ৰিলেক্সেশ্যন দিব। আৰু যিসকল মানে ধৰি লওক OBC বা MOBC সেইসকলৰ বাবেও এটা দিয়া হ'ব ৰিলেক্সেশ্যন, আৰু লগতে যিসকল এক্স ছাৰ্ভিচমেন সেইসকলৰ বাবেও 2 বছৰৰ বাবে কি দিয়া হ'ব, এটা ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু যিখন এজ মানে দেখাবৰ কাৰণে যিখন চাৰ্টিফিকেট, সেইখন চাৰ্টিফিকেট আপোনালোকৰ HSLC যিখন এডমিট, সেই এডমিটখন আপোনালোকে এজ এ দেখাব লাগিব। ঠিক আছে, আৰু আপোনালোকে এজ এ বেলেগকৈও ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট দেখালেও হয়, বাট আজিকালি HSLC এডমিটখন বিচাৰে। ধৰি পাইছে? এতিয়া চাওক আমি ইয়াত ষ্টেপখিনি কি এপ্লাই কৰিবৰ বাবে। দ্য এপ্লিকেশ্যন উইল বি ৰিচিভ ডিষ্ট্ৰিক্ট ৱাইজ ইন অল ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ থ্ৰু আউট দ্য ষ্টেট অন অল ৱৰ্কিং ডেজ আপ টু দ্য লাষ্ট ডে অফ ৰিচিভ। এতিয়া লাষ্ট ডে আগে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ যিমানখিনি ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ আছে গোটেইখিনিতে আপোনালোকে DTO অফিচ, যাক আমি কওঁ ন DTO বুলি, য'ত আমি ধৰি লওক বাইকৰ নাম্বাৰ প্লেট লগাওঁগৈ, বা য'ত আমি ধৰি লওক আপোনাৰ গাড়ী মানে য'ত আমি RC কাৰণে আমি যাওঁ, য'ত আমি উলিয়াওঁগৈ, ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে য'ত আমি যাওঁ, তাত আপোনালোকে সেই অফিচটোত যাব, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যনখন দিবগৈ লাগিব লাষ্ট ডেটৰ আগে। ইন কেছ অফ কামৰূপ ডিষ্ট্ৰিক্ট, যদি কোনোবা কামৰূপ ডিষ্ট্ৰিক্টৰ হয়, আৰু এপ্লিকেশ্যন উইল বি ৰিচিভ ইন দ্য ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ কামৰূপ বেতকুছি গুৱাহাটী। এটা আপোনালোকক কৈ দিছে যে এপ্লিকেশ্যনখন ক'ত ল'ব, মানে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ কামৰূপত ল'ব আপোনালোকৰ, আৰু য'ত নাম হৈ গ'ল বেতকুছি গুৱাহাটীত আপোনালোকে দিবগৈ লাগিব। কিন্তু মনত ৰাখিব, যিসকলে নিজৰ ডিষ্ট্ৰিক্ট, কোনোবা যদি বৰপেটা ডিষ্ট্ৰিক্ট, কোনোবা গোলাঘাট, কোনোবা ডিব্ৰুগড়, কোনোবা তিনিচুকীয়া, কোনোবা যোৰহাট, কোনোবা শিৱসাগৰ, সেইসকলে নিজৰ ডিষ্ট্ৰিক্টৰ যিটো DTO অফিচ বুলি কওঁ আমি, ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ, তাত গৈ কিনে আপোনালোকে নিজৰ এপ্লিকেশ্যনখন জমা দিবগৈ পাৰিব। ঠিক আছে, লাষ্ট ডেটটো মই জনাম বাৰু, লাষ্ট ডেটটো এতিয়া মই জনাই আছোঁ। তাৰপিছত 3 নম্বৰ যিটো পইণ্ট দিছে, গোটেইখিনি পইণ্ট মহত্বপূৰ্ণ, আৰু আপোনালোকে ভিডিঅ'টো কমপ্লিট চাওক। বহুতে কমপ্লিট নাচায় আৰু এতিয়া আকৌ কুৱেশ্যন কৰিব যে ক'ত পঠিয়াব লাগিব, কি পঠিয়াব লাগিব। মই এইটো আকৌ মানে নকওঁ, আকৌ কমেণ্টত মানে কিমান কমেণ্ট কৰিম, আপোনালোকে প্লিজ ভিডিঅ'টো কমপ্লিট চাওক। আৰু ইয়াত যিটো এপ্লাই কৰিবৰ কাৰণে যিখন ফৰ্ম আছে, সেই ফৰ্মখন হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম, আৰু আপোনালোকে সকলোৱে জানেই যে ষ্টেণ্ডাৰ্ড ফৰ্ম কি। ষ্টেণ্ডাৰ্ড ফৰ্ম এনেকুৱা এখন ফৰ্ম হয়, য'ত অসম চৰকাৰৰ প্ৰতিটো চাকৰিতে এই ফৰ্মখন দৰকাৰ হয়। আৰু ফৰ্মখনৰ যিটো লিংক হয়, সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ কিনে ফৰ্মখন চাব পাৰে, আৰু ফৰ্মখন আপোনালোকে ডাইৰেক্টলি প্ৰিণ্ট আউট কৰি উলিয়াই তাত আপোনালোকে এপ্লাই কৰিব পাৰে। নহ'লে ইচ্ছা কৰিলে আপোনালোকে চাকৰি এপ্লাই কৰা দোকানত গৈও ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে কিনি আপোনালোকে জেৰক্স কৰি ল'ব পাৰে। বেলেগ চাকৰিৰ কাৰণেও মানে হৈ যাব, সেইখন একেখনেই ষ্টেণ্ডাৰ্ড ফৰ্ম। ঠিক আছে, 3 নম্বৰ পইণ্টটো দিছে, এপ্লিকেশ্যন উইল হেভ টু ছাবমিট ইন দ্য ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ফ্ৰম হুৱেৰ দ্য কেণ্ডিডেট ডিজায়াৰ টু এপিয়াৰ। ঠিক আছে, য'ত আছে, য'ত কেণ্ডিডেটসকল নিজৰ ডিষ্ট্ৰিক্টৰ, তাত আপোনালোকে দিব পাৰিব। এপ্লিকেশ্যন শুড হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেমছ ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ, অৰ্থাৎ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচত আপোনালোকৰ কিন্তু নামটো ৰেজিষ্টাৰ্ড হ'ব লাগিব। নিজৰ ডিষ্ট্ৰিক্টৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আছে, আৰু সেই অফিচটোত গৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি নিজৰ ৰেজিষ্ট্ৰেশ্যন যদি নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ হয়, সেই নাম্বাৰটো কিন্তু আপোনালোকৰ ইয়াত দৰকাৰ হ'ব, আৰু সেই নাম্বাৰটো যদি আপোনালোকে নিদিয়ে, তেতিয়াহ'লে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, গতিকে এই 4টা পইণ্ট আপোনালোকৰ মহত্বপূৰ্ণ পইণ্ট। এই 4টা পইণ্টৰ পাছত আহি গ'ল এটা আটাইতকৈ ডাঙৰ পইণ্ট, যে কি ডকুমেণ্টছ দিব লাগিব। চ' 3 কপি ফটো, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব, য'ত কৈছে যে এণ্ড ডিউলি চাইন বাই দ্য কেণ্ডিডেট ইণ্ডিকেটিং হিজ হাৰ ফুল নেম অন দ্য বেক চাইড অফ ফটোগ্ৰাফ। কি বুলি কৈছে, 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, 1 কপি ফটো কিন্তু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত লগাব লাগিব, আৰু য'ত আপোনালোকৰ চাইন থাকিব লাগিব, ডিউলি চাইন বাই দ্য কেণ্ডিডেট ইণ্ডিকেটিং হিজ হাৰ ফুল নেম অন দ্য বেক চাইড অফ ফটোগ্ৰাফ, অৰ্থাৎ বেক চাইডে আপোনালোকৰ মানে আপোনালোকৰ নিজৰ নাম আৰু ছিগনেচাৰ থাকিব লাগিব। ঠিক আছে, মানে আপোনালোকৰ নামটো তাত দিয়া হ'ব লাগিব। ঠিক আছে, ডিউলি চাইন বাই দ্য কেণ্ডিডেট ইণ্ডিকেটিং হিজ হাৰ ফুল নেম বুলি কৈছে, সেইটো কাৰণে আপোনালোকে গোটেই 3 কপিতে লগাব, আৰু 2 কপি এক্সট্ৰাকৈ খামত ভৰাই দিব, আৰু 1 কপি ফটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত লগাই দিব। তাৰপিছত কৈছে যে আপোনালোকে এ কপি অফ এই চাৰ্টিফিকেটখন দিব পাৰে, নহ'লে HSLC চাৰ্টিফিকেটৰ যিখন এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে দিব পাৰে, আপোনালোকে নিজে ছেল্ফ এটেষ্টেড কৰি দিব।
ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট যোনে যোনে মেট্ৰিক পাছৰ দিছে সেইটো মেট্ৰিক পাছৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট দিলে যোনে যোনে হাই ছেকেণ্ডেৰী পাছৰ দিছে সি মেট্ৰিকৰ লগতে হাই ছেকেণ্ডেৰী পাছৰ দিব লাগিব আৰু যোনে যোনে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে এপ্লাই কৰিছে এই গ্ৰেজুৱেশ্যন পাছসকলেও কি কৰিব লাগিব মেট্ৰিক হাই ছেকেণ্ডেৰীৰ লগতে গ্ৰেজুৱেশ্যন পাছৰ দিব লাগিব আৰু লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড সেই কাৰ্ডখন আপোনালোকে জেৰক্স দিব লাগিব ঠিক আছে তাৰপাছত আপোনালোকে গোটেই ডাঙৰ খাম এটা ল'লে ডাঙৰ খামটোত এটা মানে ডাঙৰ খামটোত আপোনালোকে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখি ল'লে ছাপ'জ ধৰি লওক বোলে কামৰূপ বোলে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ কামৰূপত আপোনালোকে গৈ দিবগৈ লাগিব বেতকুচিত আৰু যাৰ নিজৰ নিজৰ বোলে কোনোবা নলবাৰী কোনোবা নগাঁও তেনেকৈ নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ নগাঁও বোলে তেনেকৈ আপোনালোকে ডাঙৰ খামটোত লিখিলে ডাঙৰ খামটো লিখাৰ পাছত তলত নিজৰ নামটো লিখিলে যে ফ্ৰম বোলে আমুক 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 যেনেকৈ বোলে ফ্ৰম নিট গগৈ সেনেকৈ লিখিলে আৰু নিজৰ এড্ৰেছটো লিখিলে লিখাৰ পাছত ভিতৰত আপোনালোকে গোটেই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত গোটেইখিনি ডকুমেণ্টছ এতিয়া যিমানখিনি ক'লোঁ গোটেইখিনি গাঁঠি ল'লে গাঁঠি কেনে আপোনালোকে নিজৰ নিজৰ চেল্ফ এটেষ্টেড কৰি ল'লে গোটেই কাষ্ট চাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বা আপোনালোকৰ মেট্ৰিকৰ এডমিটখন যিখন আমি এ চাৰ্টিফিকেট হিচাপে ধৰিম গোটেইখিনি লৈ কেনে আপোনালোকে চেল্ফ এটেষ্টেড কৰি খামটোত ভৰাই ল'ব তাৰপিছত আৰু এটা মহত্বপূৰ্ণ কথা কি যে সৰু খাম এটা লাগিব সৰু খামটো যিটো চাইজ সেই চাইজটো চাই লওক কি দিছে 10 এইটো আপোনালোকৰ চেণ্টিমিটাৰ হ'ব চাগে ডাবল ডেছ দিছে 10 চেণ্টিমিটাৰ ইনটু 4.5 চেণ্টিমিটাৰ ঠিক আছে 10 চেণ্টিমিটাৰ ইনটু 4.5 চেণ্টিমিটাৰ চাইজৰ হ'ব লাগিব আৰু তাত নিজৰ এড্ৰেছটো আপোনালোকে লিখি দিব লাগিব মানে তাৰ ওপৰতে লিখি দিব যে টু মানে কেলৈ আমালৈ আহিব যিহেতু এডমিটখন গতিকে 2 বুলি লিখি তাত আপোনালোকে ছাইডত লিখি দিব লাগিব যে বোলে নিট গগৈ বা নিজৰ নিজৰ নাম লিখি দিলে যেনেকৈ আৰু এড্ৰেছটো আপোনালোকে ধুনীয়াকৈ লিখি দিলে তাৰপিছত ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ডিউলি এটেষ্টেড হ'ব লাগিব আৰু এটেষ্টেড কোনে কৰিব আপুনি নিজে কৰিব লাগিব ঠিক আছে গোটেইখিনি চেল্ফ এটেষ্টেড হ'ব লাগিব আকৌবাৰ কৈছোঁ আৰু ধুনীয়াকৈ সজাই পৰাই দিব যাতে ৰিজেক্ট নহয় বহুতৰ ৰিজেক্ট হয় মই দেখিছোঁ ভিডিঅ'বিলাক ভালকৈ নাচায় আপোনালোকে তাৰপিছত আপোনালোকে ৰিজেক্ট কৰি পঠিয়াই দিয়ে গতিকে ভালদৰে গোটেই ভিডিঅ'বোৰ চাওক আপোনালোকে যিসকলে ভিডিঅ'টো কমপ্লিট নাচায় সেইসকলে কিন্তু পস্তাব লাগিব কাৰণ সেইসকলে আমুকৰ মানে এইটো ভিডিঅ' চালে আকৌ বেলেগ এটা ভিডিঅ' চালে আৰু কোনো এটা ভিডিঅ' কমপ্লিট নাচায় যিসকলে চাইছে সেইসকলে বাৰু বঢ়িয়া ঠিক আছে সেইসকলে বহুতখিনি বুজি পাইছে বুলি ভাবোঁ আৰু মানে যিখিনিয়ে বেছি বুজে সেইখিনিতো একো নাই বাৰু ভিডিঅ'টো নাচায় বাৰু আৰু যিখিনি কম বুজিছে সেইখিনি কিন্তু ভিডিঅ'টো কমপ্লিট চাওক ঠিক আছে ইয়াৰ পিছতে আহি গ'ল আমাৰ লাষ্ট ডেট হৈ গ'ল 16 আগষ্ট গতিকে বহুত দিন আছে সময় আছে আপোনালোকে আৰামছে কুল হৈ কেনে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত গৈ কেনে আপোনালোকে জমা দিয়কগৈ আৰামছে ঠিক আছে আৰু লগতে 16 আগষ্ট আগেগে আপোনালোকে মনত ৰাখিব 16 আগষ্ট আগেগে যাতে এই যিটো পোষ্ট এই পোষ্টটো আৰামকৈ এপ্লাই কৰে আৰু লগতে আপোনালোকৰ যিসকল ফ্ৰেণ্ড আছে গ্ৰেজুৱেশ্যন পাছ কৰা বা হাই ছেকেণ্ডেৰী পাছ কৰা বা ক্লাছ 10 পাছ কৰা সেইসকলক আপোনালোকে ইনফৰ্ম কৰি দিব পাৰে আৰু সেইসকলে ধুনীয়াকৈ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত গৈ কিনে জমা দিবগৈ পাৰে বাট মনত ৰাখিব গোটেইখিনি যাতে ভালদৰে সাজি কাচি লয় তাৰে আপোনালোকে চাব ঠিক আছে চ' আজিলৈ মানে যদি ভিডিঅ'টো ভাল পালে